হাই ফ্ৰেণ্ডছ, আজি মই তৰা গজালি বনাম। এয়া দেখিছেনে? আপোনালোকে চাগে চবে চিনি পায়, হয়তো বহুতে চিনি পায়, বহুতে নাপায়। ইয়াক কেনেকৈ বনাম মই আজি আপোনালোকক দেখুৱাম। ইয়াক কেনেকৈ এৰুৱাব লাগে মই সেই পদ্ধতিটো দেখুৱাইছোঁ। এনেকৈ এটুকুৰা এটুকুৰাকৈ এনেকৈ ভিতৰৰ বাকলিবোৰ এটা এটা পাৰ্ট এনেকৈ লাগি থাকে, দেখিছেনে? এনেকৈ এডাল এডালকৈ এটা এটা পাৰ্ট এৰুৱাই ভিতৰখন খায়। দেখিছে? এনেকুৱা ভিতৰৰ পাতলডোখৰ সৰু সৰুকৈ কাটি পিঁয়াজ জলকীয়া দি ভাজি খায়, দেখিছে? এয়া এনেকৈ আপুনি সৰু সৰুকৈ এনেকৈ কাটি ল'ব। এনেকৈও পাৰে। এতিয়া মই কেৰাহীত অকণমান মিঠাতেল দি লৈছোঁ। এতিয়া মই তেলত জলকীয়াকেইটা দি ল'ম। তাৰপিছত কাটি থোৱা পিঁয়াজটো দি দিম। এতিয়া পিঁয়াজখিনি ভজা হৈ গ'ল। অকণমান হালধি দিছোঁ, অকণমান চিলি পাউডাৰ দি দিছোঁ, তাৰপিছত কাটি থোৱা মই তৰা গজালিখিনি দি দিছোঁ। মইতো এনেকৈ ভাজি খাওঁ। কোনোবাই যদি আৰু বেলেগ ষ্টাইলেও খাবলৈ জানে মোক জনাবচোন কমেণ্টত। এতিয়া মই নিমখ দিছোঁ অকণমান। কিছুমান বস্তু বনাই মোৰ খাই ভাল লাগে, সেয়েহে আপোনালোকৰ আগত মই শ্বেয়াৰ কৰোঁ। আপোনালোকেও খাই চাব বনাই কেনেকুৱা লাগে। এয়া দেখিছেনে? তৰা গজালিখিনি হ'লগৈ আৰু। মোৰ যদি ভিডিঅ'বিলাক চাই আপোনালোকে ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে ছাবস্ক্ৰাইবটো কৰি দিব। এয়া দেখিছেনে? হৈ গ'ল। এনেকৈ বনাই খাব, খাই খুবেই ভাল পাব। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।